ষ্টুডেণ্ট ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ চেপ্টাৰ 5.4ৰ 11 নম্বৰ কুৱেশ্যনছটো। 11 নম্বৰ কুৱেশ্যনটো কি দিছে যে সমান্তৰ প্ৰগতি এটা দিয়া আছে 3, 15, 27, 39 এটা সমান্তৰ প্ৰগতি দিয়া আছে। ইয়াতে কোনটো পদ 54তম 54তম পদতকৈ 132 বেছি হ'ব। আমাক ইয়াতে এটা এনেকুৱা পদ এটা উলিয়াবলৈ দিছে যিটো পদ 54 নম্বৰ পদটোতকৈ 132 বেছি। গতিকে সেইটো যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে আমি সমান্তৰ প্ৰগতিটো লিখি লৈছোঁ ইয়াতে। ইয়াৰ পৰা আমি কি উলিয়াম ইয়াত a = 3 d = কি কৰিম 15 - 3 সেকেন্ড মাইনাস ফাৰ্স্ট কৰিলোঁ 12 d পাই গ'লোঁ a আৰু d পাই গ'লোঁ। এতিয়া আমাৰ কথাটো হৈছে 54তম পদতকৈ 132 বেছি। 54তম পদটো কি a 54 therefore a 54 = a plus 53d এইটো কিমান দি আছে 3 plus 53 into 12 3 plus 3 63 মানে 639 এতিয়া a54 টো পালো a54 পদটো পাই গ'লো আমি কিয় উলিয়াই ললো যেহেতু আমাৰ প্ৰশ্নটোত কৈ আছে যে 54 যিটো পদ উলিয়াব লাগে সেই পদটো 54তম পদতকৈ 132 বেছি। গতিকে আমি 54তম পদটো ধৰা হ'ল পদৰ সংখ্যা n a n ইকুৱেল কি হ'ব a54 plus 132 an = a54 plus 132 an ত আমি ফৰ্মুলা বহাম a plus n minus 1 into d equal to 54 to give 639 plus 132 a মানটো 3 পালো plus n minus 1 into d মানটো পাই আছো যেহেতু ap একেটাই গতিকে 177 ইয়াৰ পৰা যদি আমি চাবলৈ যাওঁ কি কৰিম ইকুৱেল টু n minus 1 into 12 equal to 771 minus 3 যেহেতু এইটো প্লাছত আছে 3 টো আমি ইফালে লৈ গ'লো ৰাইট সাইডে লৈ যোৱাৰ লগে লগে এটা মাইনাস হ'ব n minus 1 into 12 equal to 768 n minus 1 is equal to 768 by 12 যেহেতু n minus 1 লগত 12 into হৈ আছে গতিকে আমি ডিভাইড কৰি দিম ডিভাইড কৰাৰ লগতে পালো 12 6 + 72 12 6 × 72 চাই থাকিলে 48 মানে n minus 1 is equal to 64 therefore n is equal to 65 এতিয়া আমাক উলিয়াবলৈ দিয়া পদটো কি হ'ব 60তম পদটো এতেকে 65তম পদটো 54তমতকৈ পদতকৈ 132 বেছি মানে আমাক উলিয়াবলৈ দিছিলে n2 মানে 65তম পদটো মানে 65 নম্বৰৰ পদটো 54 নম্বৰ পদটো 54তম পদতকৈ 132 বেছি যেহেতু 132 কি হ'ব ইহঁতৰ মাজত ডিফাৰেন্স মানে 11 আছে অলৰেডি 54 65 - 4 মানে 11 11 into 12 কিমান 65 ৰ পৰা 54 টো মাইনাস কৰিলে 11টা পালো 11 ৰ লগত সাধাৰণ অন্তৰটো কিমান 12 দিয়া আছে 11 12 গুণ কিমান 132 ইকুৱেল টু 132 132 টো আলটিমেটলি ইয়াতে হৈ আছে গতিকে আমাক উলিয়াবলৈ দিছে কি কিমান নম্বৰ পদটো মানে 132 বেছি হ'ব গতিকে আমি পালো n = 65 এটো আমাক উলিয়াবলগীয়া অংকটো ঠিক আছে যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ